Hey guys, welcome to my YouTube channel. আকতি নতুন ভিডিঅ'তে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে হৈছে কাতি বিহু। তো কাতি বিহু উপলক্ষে মই আপোনাক বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু কাতি বিহু উপলক্ষে অলপ গাইজ পথাৰৰ ফালে ওলাই আহিছোঁ মানে যিহেতু কাতি বিহু তাৰ কাৰণে আপোনালোকক কাতি বিহুৰ মানে ফিলিংছটো দিবৰ কাৰণে পথাৰৰ ফালে ওলাই আহিছোঁ আৰু এই পথাৰত মানে গাইজ এই খেতি পথাৰতে আজি মানে সকলোৱে মানে চাকি বন্তি চবখিনি জ্বলাব আৰু যিসকলৰ গাইজ মানে খেতি পথাৰ মানে নাই তো সেইসকলে ঘৰতে জ্বলক আৰু আমাৰো জ্বলাম চবখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে সিদ্ধাৰ্থ আহি পাইছে কিবা এটা কৈ দিয়া কাতি বিহুৰ উপলক্ষে। কাতি বিহু কি আৰু চাতি জ্বলাব লাগে আৰু আমাৰতো নাইয়ে খেতি পথাৰত সেইকাৰণে তুলসী এডাল লৈছে তাতে জ্বলাম ৰাতি সাজবিলা হ'লি তো গাইজ সেইখিনি আৰু গাইজ নতুন আমাৰো মানে নতুন মানে ঠাইত যোৱা মানে প্লেনিং হৈছে যিহেতু বহুত দিন ধৰি মানে গাইজ ভ্লগ দিয়াই নাই তাৰ কাৰণে নতুন মানে ঠাইত যোৱা প্লেন হৈছে। তো গাইজ ইমানো ডাঙৰ সেই মানে ভ্লগ নহয় আৰু তো চিম্পুল টাইপত দিম যিহেতু মানে বহুত বেছি ডাউন পৰি আছে কণ্টেণ্টবিলাকতো তাৰ কাৰণে আৰু তাৰ লগতে পাৰে যদি গাইজ 200 ছাবস্ক্ৰাইবাৰটো অতি সোনকালে কমপ্লিট কৰি দিয়ক। তো বৰ্তমান 150 মান হৈছে গাইজ, পাৰে যদি 200টো কৰি দিয়ক আৰু পূজাৰ পিছত আৰু নতুন ধামাকা ভিডিঅ' আহিব। তো চাই থাকক ভিডিঅ'টো। তো গাইজ আৰু মানে সিদ্ধাৰ্থ কিবা আমাৰ মানে ভ্লগৰে কিবা এটা নতুন ৰাইডৰ কথা ক'বা আপোনালোকক মানে ক'ব এটা কিবা নতুন ৰাইডৰ কথা। তো কি ক'ব মানে আপুনি কওকচোন। মানে আমাৰ মোটামুটি নৱেম্বৰৰ 5ৰ পৰা 10ৰ ভিতৰত মানে পাঠশালাটো ভূটান ৰাইড এটা হ'ব হয়। এতিয়া আপোনালোকে ছাপৰ্ট কৰিলে হ'ল চবখিনি মুঠতে যাম আমি মোটামুটি 4টা-5টা লগ হ'ম আৰু চাইকেলেদি যাম আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ ছাপৰ্ট কৰিব আমাক। আৰু গাইজ মানাছত যে কিছু চাইকেল লৈ সেইটো ৰাইডো বহুত বেছি ভাল হৈছে। তো তাৰ কাৰণে মানে আৰু ভূটান ৰাইডটো ভাল হওক বুলি আপোনালোকে ধুনীয়াকৈ আমাক আশীৰ্বাদটো দিয়ক। তাৰ লগতে আৰু কিবা ডাঙৰ ৰাইডৰ প্লেন কৰিছোঁ চবখিনি। তো কিবা এটা কৈ দিয়ক আপুনি তাৰ বিষয়ে। তো ছাপৰ্ট কৰি যাব আমাক সেয়ে গাইজ। তো দিয়ক। তো আৰু গাইজ আপোনালোকক এটা দিনৰে গাইজ যিহেতু আজি কাতি বিহু তাৰ কাৰণে দিনৰে এটা ধাননি পথাৰৰ মানে চিনেমেটিক শ্বট এটা দেখুৱাইছোঁ। তো চাওক। গাইজ মানে আমি অলপ ওলাই আহিলোঁ মানে যিহেতু কাতি বিহু তাৰ কাৰণে অলপ গাঁৱৰ ফালে অলপ ফুৰিবলৈ আহিলোঁ সিদ্ধাৰ্থ আৰু মই আৰু আহি দেখিবলৈ মানে গাইজ মানে দুৰ্গা পূজাৰ গেট দিছে ইফালে সত্ৰ বৰলাৰ। তো মানে দুৰ্গা পূজা যদি আহিয়ে আছে মানে বেছি দিন নাই। তো তাৰমানে আপোনালোকে আহিব সত্ৰ বৰলা। তো গাইজ আমাৰ আন্দৰৰ পৰা অলপ আহিব লাগে। তো সকলো আহিব। তো গাইজ ফাইনেলি হৈ গ'ল ৰাতি আৰু আপোনালোকে চাওক এতিয়া পথাৰখন ধুনীয়া এটা পৰিৱেশ হৈছে আপোনালোকে চাওক চাই লওক গাইজ। গাইজ মানে আপোনালোকক মানে এই পৰিৱেশটো দেখি আমাৰ পথাৰৰ যিটো পৰিৱেশ আপোনালোকে নিশ্চয় দেখলাকে মানে যেনে হৈছে গাইজ মানে 1 মিনিট ছাতি এখৰা আৰু মোটামুটি 10 কিলোমিটাৰ দূৰত মানে ছাতি এখৰা মানে গাইজ নাইয়ে পথাৰখন। আৰু আগতে গাইজ এনেহেনকৈ ধুনীয়া মানে লগা আছিল পথাৰখন মানে চবফালে ছাতি, কিন্তু আপোনালোকে একবাৰ চাই লওক ছাতি মানে ক'ত আছে। এই গাইজ এই এখৰা সেই এখৰা পাইছে মানে বহুত বেছি বেয়া দেখা হৈছে। তো মানে আজিতো চেছে আৰু মানে কাতি বিহু। তো মানে 2024 যেন অলপ যেন ভাল দেখা হয় পথাৰখন সেইটো কথাই মই আপোনালোকক ক'লোঁ। মানে চাওক একবাৰ আপোনালোক আৰু একবাৰ দেখি দিছোঁ মানে কেনে এটা দেখা হৈছে মানে এনে নাবা লাগে মোৰ মতে গাইজ চবফালে মানে ছাতি বেছি নাগে গাইজ অলপ ভাল হেন দেখা হ'ব লাগে। তো আপোনালোকে কমেণ্ট কৰি ক'বচোন মানে লাগি না নাই গাইজ মানে বহুত বেছি সেই লগা হৈছে। আৰু গাইজ আৰু বহুত বেছি আচলতে কমি গৈছে মানুহগিলাখানে গাইজ বহুতেতো গাইজ তুলসীৰ তলতো বহুতে ছাতি আজিকালি নেদিয়ে। তো চব পাৰে যদি দিয়ক। তো গাইজ আমাৰ বাৰু মানে খেতি নাইয়ে বাৰু আমি ঘৰতে ছাতি দিছোঁ। তো চবখিনি আপোনালোক দেখুৱাইছোঁ ঘৰত যাই। আৰু এইফালে সিদ্ধাৰ্থ অলপ কিবা কবি নেকি ইয়াৰ বিষয়ে। কি মানে আজি দুখিত লাগছে ছাতি নেই ছাতি নেই কিন্তু মানে মই যোৱা বছৰ পাইছিলোঁ বহুত ছাতি আছিল মানে ভাল লাগে আৰু ৰাতি হ'লে চবে আহে আমাৰো দিছিলোঁ কিন্তু এতিয়া ছাতি নেই বেয়া লাগে অলপমান। তো সেনেহেন হৈ গৈছে আৰু গাজিৰ বিষয়ে গাজি খাব যাওঁ গাজি মানে মোটামুটি 7টা মানত ওলাই যাওঁ গাজি খাব ওলাই যাওঁ মোটামুটি 7টা মানত ওলাই যাই মানে 9টা মানত আহোঁ মানে চবে গাজি দিয়ে। আজিকালি সেই চিষ্টেম নাই ঘৰে গাজি ঘৰে খাই বাগান। তো চবখিনি আপোনালোকে শুনলাকে। তো এতিয়া গাইজ ঘৰত যাম, ঘৰত যে ভিডিঅ'টো এণ্ডিং কৰিম। বেছি আচলতে চাব লগা নাইয়ে, ঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ কেনেহেন হৈছে। আৰু গাইজ অলপ ৰাস্তাই ঘাটেনো কাই কিমান ছাতি দিছোঁ চবখিনি দেখুৱাইছোঁ। তো অলপ চাই থাকক ঘৰটো সেইফালে। গাইজ এটা কথা আপোনালোকক কৈছোঁ দুৰ্গা পূজাটো আহিছে চবখিনি আপোনালোক দেখুৱালে মানে সত্ৰ বৰলাৰ মানে দুৰ্গা পূজা বৰ্তমান চলা নাই। তো পৰহিৰ পৰা চলিব শুক্ৰবাৰৰ পৰা। তো আপোনালোকে দুৰ্গা পূজা চাব আহিব আমাৰ সত্ৰ বৰলাত মানে গাইজ বহুত বছৰ হ'ল গাইজ মোটামুটি 8-9 বছৰ মানে সত্ৰ বৰলাত মানে দুৰ্গা পূজা পাতি আছে অলৰেডি। কিন্তু গাইজ মানে মানুহবিলাক নাহে গাইজ পাঠশালাত বা ক'ৰবাত দূৰত যায়। তো গাঁৱৰ পৰাও গাইজ অলপ সৰুকৈ হ'লেও মানে দুৰ্গা পূজা এটা পাতিব চেষ্টা কৰিছে মানে আমাৰ সত্ৰ বৰলাত। তো পাঠশালাৰ পৰা অলপ সোমাই আহিলে আপোনালোকে পাব চবখিনি। তো দুৰ্গা পূজা চাব আহিব সকলোৱে। তো এইখিনি মই ক'লোঁ মোৰ তৰফৰ পৰা। তো এতিয়া গাইজ বলক ঘৰত যাই লগ পাইছোঁ। তো গাইজ ফাইনেলি আমাৰ ঘৰতো তুলসীৰ তলত ছাতি আৰু ঠগি দি দিলাক।
গাইছ ধুনীয়াকৈ গাজি আজি খালোঁ ঘৰত আহিলোঁ চবখিনি আপোনাক দেখুৱালোঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তো এইফালে আমাৰ ভৱজিত ডেকা আছে কিবা এটা কৈ দিয়া কাতি বিহুৰ বিষয়ে কাতি বিহু উপলক্ষে মই সকলোকে শুভেচ্ছা জনালোঁ আৰু মিন্ময় ডেকাৰ ব্লগ চেনেলটো অঁ ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাইছোঁ ধন্যবাদ